এটা ক'ব আহিছোঁ বেকাৰবোৰক লৈ যিমান বেকাৰ আছ তহঁত এটা কথা মনত ৰাখিবি তহঁতৰ ঘৰতো তহঁতক কয় তহঁতক বেয়া পাওঁ বুলি কেনে নকয় তহঁতৰ কাম নাই বুলি কেনে তহঁতক বেয়া নাপায় তহঁতক বেয়া পায় যে তহঁতক গালি দিয়ে কেলেনো এনেই থাকি পেলাই কিবা এটা হ'লেও কৰি থাক এনে কেলে আছ এই কথাবোৰ কয় অকল তোৰ ঘৰৰ মানুহে কাৰণ তোৰ ঘৰৰ মানুহে বিচাৰে কি তই কিবা এটা কৰা সেই পইচা ঘৰৰ মানুহক দিব দৰকাৰ নাই তোৰ নিজৰ লাইফটো তই কিমান কৰিব পাৰ সেই লৈ সেই কথাবোৰ কিন্তু এটা কথা মনত ৰাখিবি তোৰ ওচৰত যিমান ছ'চাইটি আছে তোৰ ওচৰ চুবুৰীয়া যিমান মানুহ আছে তই যেতিয়ালৈকে বেকাৰ ন তেতিয়ালৈকে তোক সেই ওচৰ চুবুৰীয়াই বহুত ভাল পায় কিন্তু ওচৰ চুবুৰীয়াই ইটোৱে ইটোৰ লগত মনে মনে তোৰ কথা ঠাট্টা কৰি পাতিলে আমুকৰ পুতেক কেনেকুৱা তামুক কেনেকুৱা সেইবোৰতো ক'ব কিন্তু তই যোনদিনাখনি সিহঁতক তই দেখুৱাবলৈ হ'লে তই যোনদিনাখন কাম কৰি যিয়ে নহওক যোনদিনাখন তই উপাৰ্জন কৰিব চাকৰি কৰিলি বা কিবা বিজনেছে কৰিলি যিকোনো সৰু সুৰা কাম হওক যে নখাওক তই যদি কৰ সেই কামটোত তেতিয়া দেখিব লাহে লাহে তোৰ আউটড'ৰ নেবাৰে তোৰ ছ'চাইটিয়ে তেতিয়া তোক ভালকৈ নেমাতিব তোক ভালকৈ কথা নেপাতিব কাৰণ তই বুজি পালি কি তই বেকাৰ কাৰণে সেই সময়ত তোক ভালকৈ মাতিছিল ভিতৰি তোৰ কথা ঠাট্টাও কৰিছিলে ইজনে আনজনৰ লগত কিন্তু বেয়া অকল তই কাম নকৰা সময়ত তই বেকাৰ হোৱা সময়ত তোৰ ঘৰৰ মানুহে তোক শুনাইছিল কাৰণ তোৰ ঘৰৰ মানুহে শুনোৱাৰ কাৰণে তই দুশ্মন বুলি ভাবি তোৰ ঘৰৰ মানুহে সদায় তোক খং কৰে ন তোক ভাল ৰাস্তাটো দেখুৱাব আৰু তই যেতিয়া ভাল ৰাস্তাটোত গুচি যাৱ ভাল কামটো কৰিবলৈ যেতিয়া লওঁ তেতিয়া তোক সেই ওচৰ চুবুৰীয়াই তোক ভাল নোপোৱা হয় তই যেতিয়া বেকাৰ থাকি গ'ল তোক ওচৰত মানে ধুনীয়া উপহাৰ দিব আৰু যোনদিনাখন তই কামত গুৰুত্ব দি নিজৰ কাম কৰিবি সেইদিনাখন তোক ভালকৈ নামাতেও না তই উপহাৰ পাবি অনলি তই সিহঁতৰ ওচৰৰ পৰা এটা তিৰস্কাৰহে পাবি